আজিকালি ভালৰ দিন গ'ল বেয়া দিনহে আহিল মানে আপুনি কিবা বেয়া কাম কৰিব লাগিব তেতিয়াহে আপোনাক মানুহে ভাল পাব এইবিলাক ভাল সতি সাপেক্ষে হৈ থাকিলে আজিকালি মানুহে কেতিয়াও ভাল নাপায় মানে কেলে কিছুমানে আলোচনা কৰে যিটো কাম মই কৰিছোঁ একেটা কামেই যেনিবা মই কৰিছোঁ বেয়া কিন্তু নিজৰবিলাকে বা নিজৰ ঘৈণীয়েকবিলাকে কৰিলে ভাল এতিয়া কিছুমানে কয় বোলে হেৰি মোবাইল চলাই মোবাইল কোনে নচলায় মোবাইল চবেই চলায় আৰু মোবাইলটো চলাই একবি ফটো দিয়া মানে বা দুটা এটা ভিডিঅ' দিয়া মানে যে বেয়া হৈ গৈছে সেইটো নহয় আমাৰ মুখ চোকাকেইজনী ঠিকেই থাকে কিন্তু এইবিলাক সতি সাপেতি যিবিলাকে একদম একো নাজানে আৰু নিজান হৈ থাকে সেইবিলাকেহে আকৌ আচল কাণ্ডবোৰ কৰে সেইকাৰণে কৈছোঁ আজিকালি বেয়াৰহে দিন আৰু যিবিলাক চৰিত্ৰহীনা মানুহ যিবিলাকৰ চৰিত্ৰ বেয়া সেইবিলাকক আজিকালি মানুহে বহুত মিঠা মাত দিয়ে জানেও যে সেইজনী মানুহ বেয়া বা চৰিত্ৰটো অকণমান কেৰেক সেইজনী মানুহক ইমান গুৰুত্ব দিয়ে মানুহে কেলৈ জানো সেইকাৰণে আমি তেনেকুৱা হ'বও নোৱাৰোঁ আমাৰ মুখ চোকা হ'ব পাৰে মানি লৈছোঁ বাৰু মুখ চোকা আৰু আজিকালি মুখ নোচোকা মানুহ নায়েই বাৰু এই মুখ চোকা হ'ব পাৰে কিন্তু পেটত কথা আমাৰ নাথাকে যি কওঁ মুখৰ আগত কৈ দিওঁ গা দিয়ে আৰু তাত মানুহে বেয়া পায়ো লাভ নাই আৰু এনেই 10টা আগত 10টা কথা উলিয়াই আলোচনা কৰাতকৈ যিজনীক বেয়া পাইছোঁ ডাইৰেক্ট মুখৰ আগত কৈ দিলে হ'ল যে এইটো বেয়া আৰু মই নিজেও তেনেকুৱা যদি মোৰ কিবা বেয়া গুণ দেখিছে মই কোনোবাই যদি কয় যে তোমাৰ এইটো বেয়া হৈছে হৈছে তাৰ যদি মই কেতিয়াবা মিছাও কথা কওঁ মই নিজেই ধৰা দি দিওঁ কাৰণ কেলৈ এদিন নহয় এদিন গম পাবই আৰু লোকৰ মুখে গম পোৱাতকৈ 10টা কথা এনেই লগাই দিয়াতকৈ নিজে আপুনি কৈ দিয়ে ভাল ঘৰৰ মানুহৰ লগতো ভাল হৈ থাকিলে বা সেই মানুহজনীৰ লগতো ভাল হৈ থাকিলে মই তেনেকুৱা যদি বিশ্বাস আছে আপোনাৰ নিজৰ ওপৰত আৰু ভগৱানৰ ওপৰত তেতিয়া লোকে আলোচনা কৰি আপোনাক একো কৰিব নোৱাৰে